ডিএফও আছে আমাৰ বিটিচিৰ পৰা লগতে মই আহিলোঁ জাষ্ট আহি পালোঁ প্ৰগ্ৰামটো ভালে ভালে হৈছে ইয়াতে এক হেক্টৰ প্লেণ্টেশ্যন আমি কৰিছোঁ ইতিমধ্যে কৰিছোঁ ময়ো গছ গাড়িছোঁ মই ৰুইছোঁ আমাৰ মই অহাৰ পিছত গোটেই বস্তুটো গোটেই ষ্টাফবিলাকক লৈ পেলাই বিটিচিৰ পৰা আৰম্ভ হৈ পেলাই ছেক্ৰেটাৰীৰ পৰা আৰম্ভ হৈ পেলাই আমাৰ চি এছ টি বাইদেউ নাই ছেক্ৰেটাৰী নাই তেখেতে এটা মিটিঙত আছে আমাৰ ডিএফও আৰু যিমান ষ্টাফ আছে যিবোৰ মানুহবিলাকে আমাৰ বিটিচিত ভাল কাম কৰিবৰ কাৰণে আহে এই প্লেণ্টেশ্যনৰ ক্ষেত্ৰত ৱাইল্ড লাইফৰ ক্ষেত্ৰত আৰু আমাৰ ফৰেষ্ট প্ৰটেকশ্যনত যিমান মানে ভাল কিবাবিলাক প্ৰজেক্টবিলাক লৈ আহে আমি সকলোকে আমি সহায় কৰোঁ আৰু আমি আদৰোঁ আৰু ঠিক তেনেকৈ আজি এটা এক্সাম্পল হ'লে আমাৰ এই ছাৰে যে আজি যোৱাকালি গৈ পেলাই মোক মাতিলে মোৰ ঘৰতে গৈ পেলাই মাতিলে অফিচিয়েল তেখেতে হোৱাটছআপত মোবাইলত দিলেও তথাপিও নিজে ফিজিকেলি প্ৰেজেণ্ট হৈ পেলাই মোৰ ঘৰত গৈ পেলাই মাতিলে মই খুব ভাল পাইছোঁ আৰু আজিৰ যি প্ৰগ্ৰাম এই প্ৰগ্ৰামটো আমাৰ ছাকচেছ হৈছে আৰু ভৱিষ্যত এনেকৈ আমি বায়'ডাইভাৰ্চিটি লগতে অহাকালিও বায়'ডাইভাৰ্চিটি আমাৰ এই ৰূপসীত এখন আমাৰ সেমিনাৰ আছে মিটিং আছে তাতেও মই যাম আৰু আপোনালোকেও যদি পাৰে যাব পাৰিব এইটোৱে আমাৰ এই ফৰেষ্টটো প্ৰটেক্ট হ'ব লাগে আৰু মই সকলোকে ৰাইজক অনুৰোধ কৰিছোঁ ইক'লজিকেল ইমবেলেঞ্চ হ'বলৈ এই পৃথিৱীটো হৈছে অলৰেডি হৈছে তাতে আমাৰ বিটিচিটো যাতে আমি কনজাৰ্ভ কৰি পেলাই আমাৰ যি ফৰেষ্ট আছে এইটো কনজাৰ্ভ কৰি পেলাই যাতে আমি ইক' ফ্ৰেণ্ডলি হৈ আমি থাকিব পাৰোঁ এইটো কামনা কৰিছোঁ এটা প্ৰশ্ন আগতে হৈছে যে হাতী আৰু মানুহৰ যি সংঘাত বা এই ক্ষেত্ৰত বিশেষ কোনো পদক্ষেপ বিটিচি চৰকাৰে ল'ব নেকি দূৰ কৰাৰ কাৰণে অলৰেডি লৈছে যি জাগাত মানে হাতী ওলাই থাকে হিউমেন আৰু এনিমেল যি কনফ্লিক্ট গোটেই ঠাইত আমি প্ৰায় এই প্ৰজেক্ট আমি মোৰ ফালৰ পৰা সোলাৰ ফেন্সিং বনাবৰ কাৰণে অলৰেডি মানে কিবা কৰা হ'ল দায়িত্ব দিয়া হ'ল মানুহবিলাকক দায়িত্ব দিয়া হ'ল এতিয়া ফাইলবিলাক প্ৰচেছ চলি আছে এই ফাইলটো প্ৰচেছ হোৱাৰ পিছত মোৰ টেবুলত যেতিয়া আহে মই এইটো এপ্ৰুভ কৰাৰ পিছত কৰাৰ পিছত এই গোটেই কামবিলাক অকল কিবা ইয়াত নহয় আমাৰ গোসাইগাঁও চুচুৰু ডিভিজনত নহয় 6টা ডিভিজনতো গোটেই ঠাইতো সোলাৰ ফেন্সিংটো প্ৰজেক্টটো আমি লোৱা আৰু বিভিন্ন প্ৰজেক্ট চেণ্ট্ৰেলৰ পৰা CSR প্ৰগ্ৰাম ষ্টেটৰ পৰা আমি যোগাযোগ কৰি আছোঁ সোলাৰৰ কথা তাৰপিছত সোলাৰ ফেন্সিঙৰ কথা আৰু আমাৰ ৱাচ টাৱাৰ আৰু বিভিন্ন অফিচ ডিএফও অফিচ আমাৰ ৰেঞ্জ অফিচবিলাক ডেমেজ হৈ গ'ল এই গোটেই বস্তুটো ৰিপেয়াৰিং কৰি পেলাই তাতে আমাৰ ফ'ৰ্চবিলাক যাতে ৰেঞ্জাৰ ফৰেষ্টাৰবিলাক ডিএফওবিলাক ভালকৈ থাকি পেলাই ভালকৈ ডিউটি দিব পাৰে সেইটোৰ কাৰণে নজৰ দিয়া হৈছে আৰু গোটেই প্ৰজেক্টটো আমি প্ৰিপাৰেশ্যনত চলি আছোঁ প্ৰিপাৰেশ্যন আমাৰ পূৰা চলি আছে আৰু নিশ্চয় আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি সহায় পাম এইটো কামনা কৰিছোঁ